সকলোকে স্বাগতম জনাইছো। আজি মই ব্ৰেডৰ এটা ৰেচিপি বনাম। ব্ৰেডৰ ৰেচিপিটো বনাবৰ কাৰণে মই 5টা ব্ৰেড লৈছো। তাৰে কিনাৰৰখিনি মই ভালদৰে কাটি লম। ব্ৰেডৰ কিনাৰৰ সাইডখিনি মই এনেদৰে ভালদৰে কাটি লম। চাওক এনেদৰে কাটি লৈছো মই। গোটেইকেইটা ব্ৰেড মই কিনাৰৰখিনি কাটি লম। ব্ৰেডখিনি মই এনেকৈ কাটি লৈছো। চাৰিওফালে সমানকৈ কাটি ললো ব্ৰেডখিনি। ব্ৰেড ৰেচিপিটো বনাবৰ কাৰণে মই ব্ৰেডৰ ওপৰত লেয়াৰ দিব লাগিব, সেইবাবে মই অলপ পানী লৈছো আৰু এচামুচমান কফি লৈছো। এইখিনি মই ভালদৰে মিক্স কৰি লম। ব্ৰেডৰ ক্ৰীমখিনি বনাবৰ কাৰণে মই আমুল ফ্ৰেছ ক্ৰীম দিছো। অলপমান আমুল ফ্ৰেছ ক্ৰীম দিম। ইমানখিনি ক্ৰীম ললো আৰু ইয়াতে মই 2 চামুচ এড কৰিম চেনি পাউডাৰ। আপোনালোকে গোটা চেনিও দিব পাৰে। মই মিক্সিত পিহি লৈছো আৰু এচামুচ দিম কোকো পাউডাৰ। এচামুচ দিম। এইখিনি মই ভালদৰে মিক্স কৰি লম। এইখিনি মই এতিয়া মিক্স কৰিলো। এতিয়া মই চকলেট এটা গলাই লৈছিলো। এই চকলেটখিনি এতিয়া মই ইয়াত এড কৰিম। চকলেটখিনি এড কৰাৰ পিছত মই ভালদৰে মিক্স কৰি লম, যাতে চকলেটখিনি ইয়াৰ লগত মিক্স হৈ যায়। এতিয়া মই কফি চিৰাপখিনি ব্ৰেডৰ ওপৰত এনেদৰে লগাই লম। পাতলকৈ লগাই লৈছো। চব ভালদৰে লগাই লৈছো। এনেকৈ গোটেইখিনি মই এনেদৰে লগাই লম ব্ৰেডৰ ওপৰত। এতিয়া মই এচামুচমান প্লেটখনত ক্ৰীমখিনি লগাই লম। লগাই লোৱাৰ পাছত ব্ৰেড এটা দি দিম। ব্ৰেডটো যাতে এনেদৰে দিয়ে, এই বগা অংশটো তলৰ ফালে দিব আৰু এই চিৰাপ লগোৱা ওপৰ অংশটো ওপৰ ফালে দিব। ইয়াৰ ওপৰতে আকৌ মই এতিয়া ক্ৰীম এড কৰিম। আকৌ এটা ব্ৰেড দিছো। আকৌ অলপমান ক্ৰীম এড কৰিম। চাওক এনেকৈ মই ক্ৰীমখিনি এড কৰি দিছো। এতিয়া চাইডেও ক্ৰীমখিনি এড কৰি দিম ভালদৰে। চাৰিওফালে মই ভালদৰে এড কৰি দিছো ক্ৰীমখিনি। এইখিনি হৈছে অৰিঅ' বিস্কুটৰ পাউডাৰ। এইখিনি মই মিক্সিত আগেই গুড়ি কৰি থৈছিলো। এইখিনি মই কাষে কাষে ভালদৰে লগাই দিম। এয়া মোৰ বিস্কুটৰ গুড়িখিনি লগাই ৰেডি হৈ গ'ল। কেকটো গাৰ্নিছ কৰিবৰ কাৰণে মই অলপমান আমুল ফ্ৰেছ ক্ৰীম ব্যৱহাৰ কৰিছো। ইয়াত মই এটুকুৰা চকলেট লগাই দিছো। ইয়াত মই কেইটামান এতিয়া চেৰি দিছো। যদি আজি এই ৰেচিপিটো চাই ভাল পালে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।